বকোত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত খেল মহাৰণ 2023ৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ সফল সামৰণি। কামৰূপ জিলাৰ বকো হাইস্কুল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে এই খেল মহাৰণ। খেল মহাৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। এই খেল মহাৰণত 4টা শাখাত 19 বছৰৰ ঊৰ্ধ্বৰ আৰু 19 বছৰৰ অনুৰ্ধ্বৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হয় এই খেলসমূহ। সমষ্টিটোৰ বিভিন্ন পঞ্চায়ত এলেকাৰ পৰা আহি অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত কৰে এথলেটিক্স, ফুটবল, ভলীবল, কাবাডী আৰু খো খেলকে ধৰি বিভিন্ন খেলৰ প্ৰতিযোগিতা। আজি এই খেলসমূহত কৃতকাৰ্যতা প্ৰদৰ্শন কৰা বিভিন্ন শিতানৰ খেলুৱৈসকলক পদক আৰু ট্ৰফিৰে পুৰস্কৃত কৰে আয়োজকসকলে। জিলা ক্ৰীড়া বিষয়া ফণীন্দ্ৰ মুদুৰ তত্বাৱধানত আৰু এথলেটিক্স কোচ নিপন দাস আৰু শাৰীৰিক নিৰ্দেশক পংকজ ভৰালীৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটি কেইবাগৰাকীও দক্ষ পৰ্যবেক্ষকৰ সহযোগত সামৰণি পৰে খেল মহাৰণ 2023ৰ কাৰ্যসূচীৰ। বকুৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, আপোচবিহীন সংবাদ। মুখ্যমন্ত্ৰীৰ উদ্যোগত এইটো হৈছে। আমি মুখ্যমন্ত্ৰীক প্ৰথমতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ক্ৰীড়া বিভাগক বহু ওপৰলৈ লৈ গৈছে। সঁচাকৈ মানে মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতা এনেকুৱা যে গাঁও ভূঞে লুকাই থকা সকলো ল'ৰা ছোৱালীক যাতে খেলি ভাল খেলুৱৈসকল আমি বাছি উলিয়াই লৈ আহিব পাৰোঁ। প্ৰথমতে আমি জিপি লেভেলত আমি খেল পতা হৈছিলে, 5টা ইভেণ্ট পতা হৈছিলে, এথলেটিক্স, ফুটবল, ভলীবল, কাবাডী, খো। আমি গাঁও পঞ্চায়তৰ পৰা সমষ্টি আৰু সমষ্টিৰ সমষ্টিত তাৰ পৰা আমি যদি তেওঁলোকে আহি পাইছে লৈ যাম। গতিকে পশ্চিম বেকেলি আৰু পূব বেকেলি খেলুৱৈসকলক আমাৰ ইয়ালৈ আহিবলৈ